আহিছোঁ হোম টাউনত গুৱাহাটীৰ লাচিত নগৰত আছে হোম টাউনখন তাতে পপীৰ ফাৰ্নিচাৰ কিছু ল'বলৈ আহিছোঁ পপী নতুন ঘৰটোৰ কাৰণে তাকে চাই আছোঁ আৰু এই পপী ঘূৰি আছে এইজনী বৃথি হাই কৈ দিয়া চাই আছোঁ এতিয়া আৰু কিবা কিবি বহুত ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ্ছ আছে ইয়াতে এইবোৰ চাব পাৰে দেই আহিলোঁ চেণ্ট্ৰেল মল পালোঁ এইজন আমাৰ বিদ্যুৎ মহাশয় নমস্কাৰ দেৱলীনা বুজৰ বৰুৱা এইটো কিবা এটা খাবলৈ লৈ আহিছে দেই এইবাৰ আহিলোঁ চিটি চেণ্টাৰত আহি আছোঁ সোমাই গৈ আছোঁ কাষতে এখন এপল' হস্পিটেল বিদ্যুৎ আৰু মই আহি আছোঁ ইয়াত বাকীকেইটা ভেকচিনেশ্যন চাৰ্টিফিকেট দেখুৱাই আছে বিনা ভেকচিনেশ্যন আহিব কাকো নিদিয়ে এয়া আমি আগতীয়াকৈ আহিলোঁ এয়া চিটি চেণ্টাৰৰ ভিতৰত চাওক এয়া চিটি চেণ্টাৰত আমাৰ খানা আহি গ'ল এয়া পাপৰি চাট দহি ফুচকা চলে বতৰে এয়া আমি এতিয়া এইখিনি খাম এই দুজনীয়েতো খায়ে আছে পূৰা দিছে আৰু এতিয়া খাবলৈ বহিছে বিদ্যুতে আনিয়ে আছে একদম পিয়'ৰ ভেজ এতিয়া খাবলৈ বহিছোঁ আৰু দেই এতিয়া আমি এইখিনি খাই লওঁ খাওঁ নে এইখিনি আমি খাওঁ বৰে খাই হৈ গ'ল কিন্তু প্লেট চাফা কোনে কৰিছে শৰ্মিছ ঠাই তাৰমানে চবচে বেছি কোনে খালে অঁ ইও খাই আছে অঁ ইটো এইখন খালী কৰি দিলে চব খালী কৰি দিলে সোমাই আহোঁতে তলৰ ফালৰ পৰা যে মই দেখুৱাইছিলোঁ সেইফালৰ পৰা মই আহিছিলোঁ সেইখিনি আহিছিলোঁ আহি পেলাই এইজোপা গছ দেখাইছিলোঁ আহি এনেকৈ আমি ওপৰত পালোঁহি বহুত ওপৰত এজনী শৰ্মিষ্ঠা আছেই এইকেইটা আছেই চব আমাৰ বিঠিলোঁ বিঠি এইজনী গিফ্ট দিলে আমাক চিটি চেণ্টাৰত এইটো চাওক কি ধুনীয়াকৈ কাঁহৰ কাঁহীখিনি বনাই থোৱা আছে বিৰাট ধুনীয়াকৈ থোৱা আছে গৰ্দা শৰাই সৈতে বিৰাট ধুনীয়াকৈ থোৱা আছে আজি আকৌ আহিলোঁ চিটি চেণ্টাৰত বাহঁতে নবে বিদ্যুৎ এয়া ৰুমিবা ইহঁতি কেইজনী আছে অঁ চাই দিয়া এয়া আমাৰ টিকলাকেইটা এইকেইটা খেলি আছে এইকেইটা খেলি আছে আজি অকণমান আকৌ ওলাই আহিছোঁ কালি ৰাতিপুৱা যাম ভাৰতীয় জলপানত এয়া পাপৰি চাট ফুচকা এয়া খাবলৈ বহিছোঁ এয়া বগলা আমাৰ হালধীয়া ৰংটো ভাল পায় কাৰণে এয়া চব য়েল্ল' কালাৰ দোকানবোৰত এয়া বস্তুখিনি লৈছোঁ মন্দিৰলৈ নিবলৈ এইখিনি লৈছোঁ দি আছে তেওঁ চব হালধীয়া চূৰ্ণি দিছে এয়া চূৰ্ণি দিব কৈছোঁ সেয়া লৈ আছোঁ নামি গৈছোঁ এনেকৈ এয়া প্ৰণাম মা বগলামা মন্দিৰলৈ সোমোৱা সন্মুখভাগ ইয়াতে এনেকৈ চাকি জ্বলাব লাগে জ্বলাই ওপৰলৈ উঠি যাব লাগিব এয়া চাকি জ্বলালোঁ ইয়াত ধৰণে ইয়াতে গণেশজী আছে ভিতৰত এনেকৈ এতিয়া আকৌ ওপৰলৈ গৈ আছোঁ এয়া গৈ আছোঁ ওপৰলৈ গৈ আছোঁ এয়া বগলামা মন্দিৰ গণেশ মা মন্দিৰত এয়া এয়া
জয় গণেশজী। এই বেলগছজোপাৰ তলতে এনেকৈ নাৰিকল ভাঙি ইয়াতে পানীটো দিব লাগে। এয়া নাৰিকল ভাঙি পানী দিলোঁ, নাৰিকল এটুকুৰা তাত থলোঁ, এফাল ল'লোঁ। এয়া মন্দিৰতে আছোঁ এতিয়া, বগলামা মন্দিৰত। এয়া পূজাৰ মোৰ এয়া আহিছোঁ, বাবা চাই দিয়া। এয়া আহিছোঁ এতিয়া, বিৰাট ভাল লাগিলে। আহিব সকলো। কামাখ্যা মা মন্দিৰৰ লগতে আছে মা বগলা দেৱী মন্দিৰ। আহিছোঁ, মন্দিৰ দৰ্শন কৰিলোঁ। এয়া উভতি গৈ আছোঁ আৰু এয়া ওপৰলৈ গৈ আছোঁ। তললৈ এনেকৈ নামি আহিব লাগে, আহোঁতে দেখাইছিলোঁ ন। এয়া এতিয়া গৈ আছোঁ। এইবাৰ আহিছোঁ মা কামাখ্যা মন্দিৰলৈ। এয়া আহি আছোঁ সোমাই কানবোৰ। কামাখ্যা মন্দিৰ এয়া কামাখ্যা মা মন্দিৰ ভিতৰৰ ভাগত আছে। বাহিৰৰ পৰা কৰিছোঁ মা কামাখ্যা মন্দিৰ। এয়া কামাখ্যা মন্দিৰৰ বাহিৰ ভাগ, ভিতৰতে মা কামাখ্যা মন্দিৰ সেয়া ভিতৰৰ ফালে আছে। জয় মা কামাখ্যা। জয় মা কামাখ্যা। লাইন লৈ আহি আছে। বাহিৰৰ পৰাই আজি সেৱা কৰি যাম, অহা দেৰি হৈছে কাৰণে ভিতৰত নোৱাৰিম এতিয়া যাব। কামাখ্যাৰ ভোগৰ সময় হৈ গ'ল। এতিয়া যিখিনি পালেহি ইয়াতে এনেকৈ বন্ধ কৰি থৈছে। বাছখনৰ পৰা আকৌ সিফালৰ পৰা আহিব, আকৌ ইয়াত এনেকৈ ভৰাই তেতিয়াহে চলিব। আকৌ আমাক কৈছে সিফালেদি সেই গেট নাম্বাৰ 2 দি চাব পাৰিম, 10 মিনিটমান ৰ'ব লাগিব। মেইন জেগালৈ যাব নোৱাৰিম আৰু। মা কামাখ্যা মন্দিৰ। জয় মা কামাখ্যা। ইয়াতে ভোগ খাব পাৰি, সোমাই আহিছোঁ। ইয়াত ভিতৰত ভোগ দিয়ে। আগতে কামাখ্যা মন্দিৰ আহোঁতে খাইছিলোঁ, খুব ভাল লাগে। তাকে আহিছোঁ এতিয়া আকৌ, কৈছে ইয়াতে ভোগ দি আছে বুলি। ভোগ দিলে, খিচিৰি ভোগ, বেঙেনা ফ্ৰাই, পাপৰ এয়া দিলে, মন্দিৰৰ ভোগ এয়া খাব লৈছোঁ। এতিয়া কামাখ্যা মন্দিৰৰ পৰা ওলালোঁ, এতিয়া আকৌ যাওঁ আৰু কামাখ্যা মন্দিৰৰ পৰা। মোক নিবলৈ আহি গ'ল ইয়ামুনু, বিটু, বিকু আহি গ'ল নিবলৈ। এতিয়া আমি আহিছোঁ। ক'ত আহিছোঁ কৈ দিয়া, বশিষ্ঠ মন্দিৰ কৈ দিয়া। বশিষ্ঠ মন্দিৰ আহিছোঁ, তাই দেখা নাই, অকণমান এনেই আহিছোঁ দেখুৱাবলৈ। দেখুৱাম দেই কেমেৰা কৰি। এয়া বশিষ্ঠাশ্ৰম দেৱালয়। এয়া এই ধৰণে এতিয়া সোমাই যাম আৰু ইফালে যাব লৈছোঁ। এয়া বশিষ্ঠ মন্দিৰ, একদম আন্ধাৰ। এতিয়া বাহিৰৰ পৰা এনেকৈ চাইছোঁ আৰু মন্দিৰৰ ভিতৰলৈ যাব নোৱাৰি, বন্ধ কৰিলে। এনেকৈ অকণমান দেখুৱাই দিছোঁ। হিয়ামুনুক দেখুৱাবলৈ আনিছিলোঁ আচলতে, হিয়ামুনুৱে দেখা নাই বুলি। এয়া বশিষ্ঠ মন্দিৰত থকা 3খন নদী এই ধৰণে বৈ আহিছে। এয়া খুব ধুনীয়াকৈ বৈ আহিছে, বৰ ধুনীয়া পৰিৱেশ। দিনত আহিলে দেখুৱাবলৈ ভাল আছিলে, এতিয়া গধূলি হৈ গ'ল কাৰণে অকণমান তাকে
ৰেকৰ্ডিং কৰি ৰাখিছোঁ। এতিয়া গুৱাহাটীৰ পৰা যামগৈ আৰু ডিনাৰ কৰি যামগৈ। এয়া চব ৰেডি কৰিলে। এয়া আমাৰ দেৱলীনাই বনালে লোকেল চিকেন, দাইল বিদ্যুতে বনালে। বিদ্যুতে এইটো খুব ধুনীয়া ক্ৰিমি পনীৰ বনাইছে। এই বেঙেনা পিটিকা মই বনালোঁ। কালি কিবা কিবি বনাইছিলোঁ, ফটো চটো মৰা নহ'ল আৰু বাকী এসাঁজ যেতিয়া খাই যামগৈ আৰু। এয়া থাল চাল দিছে, ৰেডি কৰিছে আৰু। এতিয়া আমাৰ বাইদেৱে পিঁয়াজ কাটিয়ে আছে। খাই বৈ যামগৈ আৰু এতিয়া আৰু ইয়াত লৈছে টেষ্টি খানা। এয়া খাবলৈ বহিছে চব একদম ৰেডি। এয়া একো চাই দিয়া এমন চোৱা চব খাবলৈ ৰেডি। ধুনীয়া হৈছে দেই। ঘৰৰ মালিকনী এতিয়া খাই লওঁ। এয়া চব খাই লওঁ দেই। কেনেকুৱা আছে টেষ্টটো? ধুনীয়া হৈছে একদম। কিমান ধুনীয়া? পনীৰটো মজা হৈছে। হা হা পনীৰটো মজা হৈছে। হয় নেকি? বাকী চিকেন খোৱাই নাই? বহুত ধুনীয়া হৈছে। একো ভাল হৈছে নাই? চিকেনটো খাওঁ, পনীৰটো ভাল হৈছে। চিকেনটো টেষ্ট কৰি চোৱা এতিয়া। মইতো খাই আছোঁ, বহুত টেষ্টি হৈছে। চিকেনটো বৰ ধুনীয়া হৈছে দেই। যদি মোৰ এই গুৱাহাটী বিশেষ ব্লগটো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।